Hello my dear students and friends, welcome back to his English Grammar Online channel. আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ইংৰাজী ব্যাকৰণৰ পাৰ্টস অফ স্পীচ চেপ্টাৰৰ এডজেক্টিভ পাৰ্টটো শিকাবলৈ ওলাইছোঁ। এডজেক্টিভ কি হয় আৰু এডজেক্টিভ আমি অতি সহজে কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি সেই বিষয়ে কিছু সহজ কৌশল আজিৰ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দিবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অতিকৈ ভাল পাব আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লগতে ইণ্টাৰেষ্টিঙো হ'ব, কাৰণ এই ভিডিঅ'টোৰ যোগেদি আমি কিছুমান টেকনিক বা কৌশল শিকিবলৈ গৈ আছোঁ, যাৰ দ্বাৰা আমি এডজেক্টিভ এটা অতি সহজে কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি সেই বিষয়ে জানিবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু জানি লওক এডজেক্টিভ কি আৰু এডজেক্টিভ অতি সহজে কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, বলক পলম নকৰি আজি পাঠটো অতি সোনকালে আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওক এডজেক্টিভ মানে কি। এডজেক্টিভ মানে হৈছে বিশেষণ পদ আৰু ইয়াৰ ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ: দ্য ৱৰ্ড ডেট কোৱালিফাইজ এ নাউন অৰ প্ৰনাউন ইন এ চেণ্টেন্স ইজ কল্ড এডজেক্টিভ। অৰ্থাৎ বাক্যত যি শব্দই কোনো নাউন অৰ্থাৎ বিশেষ্য পদ বা প্ৰনাউন অৰ্থাৎ সৰ্বনাম পদৰ গুণাগুণ বৰ্ণনা কৰে তেনে শব্দক এডজেক্টিভ বা বিশেষণ পদ বোলে। ইয়াত নাউন আৰু প্ৰনাউনৰ গুণাগুণ বৰ্ণনা কৰা মানে কি বুজিছে? নাউন আৰু প্ৰনাউনৰ গুণাগুণ বৰ্ণনা কৰা মানে বুজাইছে সেই বিশেষ নাউনটোৰ বিষয়ে ভাল বেয়া অৱস্থা সংখ্যা পৰিমাণ ইত্যাদি কথা বৰ্ণনা কৰা। অৰ্থাৎ এটা চেণ্টেন্সত থকা কোনো নিৰ্দিষ্ট শব্দ এটাই যদি কোনো নাউনৰ বিষয়ে বা প্ৰনাউনৰ বিষয়ে এনেধৰণৰ কথা বৰ্ণনা কৰা বুজাইছে, তেনেহ'লে সেই নিৰ্দিষ্ট শব্দটোকেই এটা এডজেক্টিভ বা বিশেষণ পদ বুলি কোৱা হ'ব। এক্সাম্পল চাওঁ বলক। 1 নম্বৰ এক্সাম্পল আছে, ৰমেন ইজ এ গুড বয়। ৰমেন এজন ভাল ল'ৰা। নম্বৰ 2, হি ইজ এ টল বয়। তেওঁ এজন ওখ ল'ৰা। নম্বৰ 3, সংগীতা ইজ এ বিউটিফুল গাৰ্ল। সংগীতা এজনী ধুনীয়া ছোৱালী। নম্বৰ 4, শ্বি ইজ এন ইণ্টেলিজেণ্ট ষ্টুডেণ্ট। তাই এগৰাকী বুদ্ধিমতী ছাত্ৰী। তো ইয়াত গুড আৰু বিউটিফুলে নাউন ৰমেন আৰু সংগীতাৰ গুণাগুণ বৰ্ণনা কৰিছে। আকৌ টল আৰু ইণ্টেলিজেণ্টে প্ৰনাউন হি আৰু শ্বীৰ গুণাগুণ বৰ্ণনা কৰিছে। গতিকে গুড, টল, বিউটিফুল আৰু ইণ্টেলিজেণ্ট এই চাৰিটা শব্দ এটা এটা এডজেক্টিভ হ'ব। আৰু ভালকৈ বুজি লওক, 1 নম্বৰত যেনেকৈ কোৱা হৈছে ৰমেন ইজ এ গুড বয়, ৰমেন এজন ভাল ল'ৰা। ইয়াত গুড শব্দটোৱে কাৰ গুণাগুণ বুজাইছে? ৰমেনৰ গুণাগুণ। আৰু ৰমেনটো কি হয়? এটা নাউন হয়। গতিকে যিহেতু নাউনৰ গুণাগুণ বুজাইছে, যাৰ কাৰণে গুড শব্দটো এটা এডজেক্টিভ। আকৌ আমি ইতিমধ্যে জানিছোঁ যে এডজেক্টিভে কেৱল নাউনৰে গুণাগুণ নুবুজায়, প্ৰনাউনৰো গুণাগুণ বুজায়। আৰু সেই বস্তুটো 2 নম্বৰত দেখুওৱা হৈছে যে হি ইজ এ টল বয়। ইয়াত টল শব্দটোৱে হিৰ গুণাগুণ বুজাইছে, যে তেওঁ এজন ওখ ল'ৰা। গতিকে হি এটা প্ৰনাউন হয়, গতিকে প্ৰনাউনৰ গুণাগুণ বুজোৱাৰ বাবে টল এটা এডজেক্টিভ। আকৌ সংগীতা ইজ এ বিউটিফুল গাৰ্ল। সংগীতা এজনী ধুনীয়া ছোৱালী। এতিয়া বিউটিফুল শব্দটোৱে সংগীতাৰ গুণাগুণ বুজাইছে, আৰু সংগীতাটো যিহেতু নাউন হয়, যাৰ কাৰণে নাউনৰ গুণাগুণ বুজোৱাৰ বাবে বিউটিফুল শব্দটো এটা এডজেক্টিভ। আকৌ শ্বি ইজ এন ইণ্টেলিজেণ্ট ষ্টুডেণ্ট। ইণ্টেলিজেণ্ট শব্দটো শ্বীৰ গুণাগুণ বুজাইছে। আকৌ শ্বীটো যিহেতু এটা প্ৰনাউন হয়, গতিকে প্ৰনাউনৰ গুণাগুণ বুজোৱাৰ বাবে ইণ্টেলিজেণ্ট এটা এডজেক্টিভ। আশা কৰোঁ এইখিনি আপুনি অতি সুন্দৰকৈ বুজি পাইছে। এনেকুৱা আৰু কিছুমান এডজেক্টিভৰ উদাহৰণ তলত উল্লেখ কৰা হৈছে। আপোনালোকে এডজেক্টিভৰ এই এক্সাম্পলখিনি উদাহৰণখিনি চাই ল'ব, আৰু এইখিনি চাই পেলাই আপোনালোকেও নিজাকৈ কিছুমান এডজেক্টিভৰ চাৰ্ট বনাব। মানে নাউন আৰু প্ৰনাউনৰ গুণাগুণ বুজোৱা শব্দ কি কি হ'ব পাৰে, নাউন বা প্ৰনাউনৰ দোষ, গুণ, অৱস্থা, পৰিমাণ, সংখ্যা ইত্যাদি বুজোৱা শব্দ কি কি হ'ব পাৰে, সেই শব্দবিলাক আপুনি কিছুমান নোট ডাউন কৰিব। নেক্সট বলক। আচ্ছা, ইতিমধ্যে আমি কি জানিলোঁ, এডজেক্টিভ কি হয় আৰু এডজেক্টিভৰ কিছুমান এক্সাম্পল আমি জানিলোঁ। এতিয়া বলক এডজেক্টিভ এটাক আমি অতি সহজে কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি, সেই সহজে চিনাক্ত কৰিব পৰা যিটো টেকনিক, সেই টেকনিকটো এতিয়া আমি জানি লওঁ বলক। টেকনিকটো হৈছে এনেকুৱা যে যিকোনো শব্দ এটা এডজেক্টিভ হয় নে নহয় তাক বিচাৰ কৰিবলৈ আপুনি প্ৰথমতে চেণ্টেন্সটোত থকা নাউন বা প্ৰনাউনটোৰ বিষয়ে দুটা প্ৰশ্ন কৰিব লাগিব। আৰু সেই প্ৰশ্ন দুটা কৰিব এনেকৈ, হাউ মানে কেনেকুৱা, আৰু এটা হ'ব হাউ মাছ বা হাউ মেনি অৰ্থাৎ কিমান বুলি। এই দুটা প্ৰশ্ন কৰিব আৰু লক্ষ্য কৰিব সেই প্ৰশ্নৰ উত্তৰত উক্ত শব্দটো আহিছে নেকি। যদি আহে তেন্তে সেইটো নিশ্চিতভাৱে এটা এডজেক্টিভেই হ'ব। তাৰমানে কি কোৱা হৈছে, আপুনি চেণ্টেন্স এটা চোৱাৰ লগে লগে চেণ্টেন্সটোত এডজেক্টিভ আছেনে নাই তাক বিচাৰিবৰ কাৰণে প্ৰথমতে আপুনি বিচাৰিব লাগিব চেণ্টেন্সটোত নাউন বা প্ৰনাউনটোক। আৰু সেই নাউন বা প্ৰনাউনটোক বিচাৰি পেলাই কি কৰিব, তাৰ বিষয়ে আপুনি দুটা প্ৰশ্ন কৰিব, কিমান বা কেনেকুৱা, এই দুটা প্ৰশ্ন কৰিব। আৰু প্ৰশ্ন কৰি পেলাই উত্তৰ বিচাৰিব সেই চেণ্টেন্সটোতেই উত্তৰ বিচাৰি চাব। যদি উত্তৰ পোৱা যায় তেনেহ'লে সেই উত্তৰটোৱে হ'ব এডজেক্টিভ। যদি দুটা প্ৰশ্নৰে উত্তৰ পোৱা যায়, দুটা এডজেক্টিভ থাকিব, আৰু যদি এটা ওলাইছে তেনেহ'লে এটা এডজেক্টিভ হ'ব। এক্সাম্পল চাওক, ভালকৈ ক্লিয়াৰ হ'ব। ফৰ এক্সাম্পল, মিষ্টাৰ দাস ইজ এন অনেষ্ট মেন। মিষ্টাৰ দাস এজন সাধু মানুহ, সৎ মানুহ। ইয়াত নাউন হৈছে মিষ্টাৰ দাস, আৰু মিষ্টাৰ দাসৰ বিষয়ে যদি প্ৰশ্ন কৰা হয় কেনেকুৱা বুলি,
হাউ ইজ মিষ্টাৰ দাস? মিষ্টাৰ দাস কেনেকুৱা বুলি যদি প্ৰশ্ন কৰা হয়, ইয়াত এনচাৰটো বিচাৰিলে কি পাম আমি? অনেষ্ট বা সাধু বুলি ন, যে মিষ্টাৰ দাস এজন সাধু মানুহ, সৎ মানুহ, অনেষ্ট মানুহ। গতিকে যিহেতু কেনে বা হাউ বুলি প্ৰশ্ন কৰোঁতে এনচাৰটো ওলাইছে অনেষ্ট, গতিকে অনেষ্ট এটা এডজেক্টিভ। আশা কৰোঁ বুজি পাইছে। আৰু এটা এক্সাম্পল চাওক আপুনি, যে একেদৰে দেয়াৰ আৰ 50 ষ্টুডেণ্টছ ইন দ্য ক্লাছ এণ্ড অল দ্য ষ্টুডেণ্টছ আৰ গুড। এই চেণ্টেন্সটোত আপোনাক যদি কোৱা হয় যে কেইটা এডজেক্টিভ আছে আৰু কি কি, আপুনি কি কৰিব? প্ৰথমতে আপুনি কি কৰিব? চেণ্টেন্সটোত থকা নাউনটোক বিচাৰিব। নাউনটো কি আছে বলক আমি চাই লওঁ। দেয়াৰ আৰ 50 ষ্টুডেণ্টছ ইন দ্য ক্লাছ এণ্ড অল দ্য ষ্টুডেণ্টছ আৰ গুড। ইয়াত দেখা গৈছে ষ্টুডেণ্টছ শব্দটো নাউন হয় আৰু ক্লাছটোও নাউন হয়। বাৰু আমি প্ৰথমতে ষ্টুডেণ্টছটোক বিচাৰ কৰি চাওঁ। ষ্টুডেণ্টছটোৰ বিষয়ে ইয়াত কিবা বৰ্ণনা আছে নেকি? যে ষ্টুডেণ্ট, দেয়াৰ আৰ 50 ষ্টুডেণ্টছ। ষ্টুডেণ্টছক যদি আমি হাউ বুলি প্ৰশ্ন কৰোঁ ষ্টুডেণ্টছৰ বিষয়ে, যিহেতু ইয়াত এই চেণ্টেন্সটোত নাউন হৈছে ষ্টুডেণ্টছ, গতিকে ষ্টুডেণ্টছৰ বিষয়ে যদি প্ৰশ্ন কৰোঁ যে কিমান ষ্টুডেণ্টছ আৰু কেনেকুৱা ষ্টুডেণ্টছ, দুটা প্ৰশ্ন আমি কৰিব পাৰোঁ ইয়াত, যে কিমান ষ্টুডেণ্টছ, এনচাৰটো আছে নেকি চাওঁ বিচাৰি। প্ৰথম প্ৰশ্ন আছে কিমান ষ্টুডেণ্টছ, এনচাৰটো কি ওলাইছে? এনচাৰটো আমি ইয়াতেই বিচাৰিব লাগিব। দেয়াৰ আৰ 50 ষ্টুডেণ্টছ, তেনেহ'লে এনচাৰ ওলাইছে 50, তাৰমানে 50টো এটা এডজেক্টিভ হ'ব। আকৌ কেনেকুৱা বুলি সুধিম আমি এতিয়া, যে কেনেকুৱা ষ্টুডেণ্টছ, হাউ আৰ দি ষ্টুডেণ্টছ, ষ্টুডেণ্টছবোৰ কেনেকুৱা? এনচাৰটো কি আছে? এণ্ড অল দ্য ষ্টুডেণ্টছ আৰ গুড। গুড আছে, তাৰমানে দ্বিতীয় প্ৰশ্নৰ উত্তৰত গুড ওলাইছে। তাৰমানে ইয়াতে দুটা প্ৰশ্ন কৰিছে, দুটাৰে উত্তৰ ওলাইছে, তাৰমানে কি এই দুটা উত্তৰে এটা এটা কি হ'ব? এডজেক্টিভ হ'ব। তাৰমানে কি 50 আৰু গুড, এই চেণ্টেন্সটোত এডজেক্টিভ আছে দুটা, আৰু সেই দুটা হৈছে 50 আৰু গুড। আশা কৰোঁ আপুনি বহুত ভালকৈ বুজি পাইছে। যিয়ে নহওক আপোনালোকে মোৰ ভিডিঅ'টো আশা কৰোঁ ভাল পাইছে। যদি ভাল পাইছে অৱশ্যই লাইক কৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। আৰু ইমান সময় মোৰ ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপুনি যদি মোৰ ভিডিঅ'টো আজি প্ৰথম চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় মোক জনাব। আৰু যদি কিবা আপোনালোকৰ জানিব লগা থাকে, ক'ব লগা থাকে, কমেণ্টত লিখি দিব, মই সেই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ' শেষ কৰিছোঁ।